নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। ছাত্ৰ-ছাত্ৰীসকল, মেট্ৰিক পৰীক্ষা সম্পৰ্কে এটি দুখৰ খবৰ দিবলৈ ওলাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক মেট্ৰিক পৰীক্ষা সম্পৰ্কে 13 তাৰিখে এটি ভিডিঅ' বনাই অৱগত কৰিছিল যে বিজ্ঞান পৰীক্ষা বাতিল হ'ল বুলি, লগতে এমাইল অসমীয়া পৰীক্ষা 18-3-23 তাৰিখে হ'ব বুলি। সেই পৰীক্ষা সম্পৰ্কে আজি এটি ভিডিঅ' বনাই তোমালোকক মই আন এটি খবৰ দিবলৈ ওলাইছোঁ। এইখন অসমত আকৌ এটি অঘটন ঘটিল। মুখ্যমন্ত্ৰী মহোদয়ে এটি টুইটযোগে অসমীয়া পৰীক্ষাৰ পেপাৰ লিক হোৱা বুলি আৰু সেৱাক নতুন তাৰিখ দিবলৈ পৰামৰ্শ দিয়াক লৈ পেপাৰ তোলপাল লাগিছে। সেই ভিত্তিত DY 365 আৰু NKTV, নিউজ লাইভ আদি কৰি নিউজ চেনেলসমূহে পৰীক্ষা বাতিল হ'ল বুলি ৰাজ্যবাসীক জনাইছে। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে মন বেয়া নকৰি কাইলৈ অৰ্থাৎ 18 তাৰিখে নতুন সময়সূচী পাব বুলি জনাইছে। সেয়ে আহিবলগীয়া পৰীক্ষাসমূহ গুৰুত্ব সহকাৰে লৈ পঢ়ি থকা যেন আৰু পৰীক্ষাসমূহ দিয়া যেন। ধন্যবাদ।